এভৰিৱান, মই আজি লৈ আহিছোঁ এটা হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি। আজি মই যিটো ৰেচিপি আনিছোঁ ৱেট লছৰ কাৰণে বহুত ইনষ্টেণ্ট ৰেচিপিটো কাৰ কাৰ প্ৰিয় মোক জনাবলৈ কমেণ্টত নাপাহৰিব। এয়া দেখিছে আপোনালোকে, ফাৰ্ষ্টতে মই গাখীৰখিনি উতলাই লৈছোঁ এটা চচপেনত। ডায়েবেটিছ পেচেণ্টেও কিন্তু এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। সকলো এইজৰ মানুহৰ কাৰণে কিন্তু এই ৰেচিপিটো এটা বহুত ভাল ৰেচিপি। এই ৰেচিপিটোত আপোনালোকে কেইবিধমান ফ্ৰুটছো এড কৰিব পাৰে। মই মিউছলি পেকেটটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকে ফ্লিপকাৰ্ট, এমেজন সকলোতে পাই যাব। দেখিছে আপোনালোকে এটা কাঁচৰ পাত্ৰত মই মিউছলি অলপ লৈ লৈছোঁ আৰু তাতে অলপ গাখীৰ ঢালি দিছোঁ। ইয়াৰ পিছত মই অলপ কাটি থোৱা আপেলো ইয়াত এড কৰিম আৰু কলো এড কৰিম। আৰু যিসকলে মিঠা খাব বিচাৰে সেইসকলে সোৱাদ অনুসৰি গুড় বা চেনি এড কৰি ল'ব পাৰে। এয়া মোৰ মিউছলি ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু। বাই ফ্ৰেণ্ডছ।